বৌ অ বৌ ভণ্টিলো ঘৰত কোন আছ ছাৰ আহক আজি মানে পঢ়িব লাগিব বল বল এইকেইদিন অহাই নাই যে বল আহক ছাৰ ভণ্টিলো তই বোলে এইকেইদিন একেবাৰে পঢ়া শুনা কৰা নাই কচোন কিয় পঢ়া নাই স্কুল বন্ধ দোকান বন্ধ অফিচ বন্ধ পঢ়া শুনাও বন্ধ যিহেতু সব ফালে লকডাউন পঢ়া শুনাটো বন্ধ নহয় অ' পঢ়া শুনা কৰিবই লাগিব এনেও চৰকাৰে পৰীক্ষা নোহোৱাকৈ পাছ কৰাই দিম বুলিয়ে কৈছে হ'লেও এই বছৰখিনি এই বছৰতে সম্পূৰ্ণ কৰিবই লাগিব ৰচোন বাৰু তোক বাৰু তই এইকেইদিন কি পঢ়িলি তাকে টেষ্ট এটা কৰি চাওঁ মই প্ৰথমতে এই বুৰঞ্জী প্ৰশ্ন এটাকে কৰোঁ হেৰি দেখিছা বস্তু এটা সদায় ভালকৈ ৰাখিব নোৱাৰে সি উঠাই লোৱা কচোন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগত হেৰৌ তই মানুহ মাৰিবি এই দ্বিতীয় বিশ্বযুদ্ধনো কেতিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পাছত উত্তৰটো অৱশ্যে ভুল বুলিও ক'ব নোৱাৰি আচ্ছা ঠিক আছে বীৰবল কোন কচোন ছাৰ এইটো মই নাজানো দিয়ক হেৰৌ তই ইমান সৰু কথাটোও নাজাননে বাৰু ছাৰ আপুনি বেয়া নাপায় যদি মই এটা প্ৰশ্ন সোধোনে হেৰৌ তোৰ আকৌ কি প্ৰশ্ন থাকিব পাৰে সোধ কেৰেপাই কোন মৰাণ কোন কওকচোন বাৰু আপুনি কেৰেপাই মদন সেইবোৰ আকৌ কোন সেইয়া ইমান সৰু প্ৰশ্নটো আপুনিও নাজানে সিহঁত দেখোন আমাৰ গাঁৱৰ জগমোহন আৰু মুহিৰামৰ ল'ৰা হ'ব দে আৰু তোৰ পৰা আৰু উপায় নাই পিছে এটা কথা কচোন তই এই কৰোণা ভাইৰাছটো যে ক'ৰ পৰা উৎপত্তি হৈছে কচোন চীন দেশৰ পৰা আপুনি গৈছেনে চীন গৈছোঁ আগতে দুবাৰমান গৈছোঁ আৰু ক'ত ক'ত গৈছে বাৰু ছাৰ মই বহুত ঠাই ঘূৰিছোঁ আমেৰিকা ইংলেণ্ড ইটালী বহুত ঠাই ফুৰিছোঁ তেন্তে আপোনাৰ ভূগোলৰ ওপৰত যথেষ্ট জ্ঞান আছে আছে এই তাত মই এসপ্তাহ থাকি আহিছোঁ কি অঁ কিবা ভুল কৰিলোঁ নেকি ঠিক আছে তইতো একেবাৰে বিজ্ঞান পঢ়া নাই বিজ্ঞানৰ বিষয়ে তই কিবা জাননে বাৰু যি জ্ঞান লাভ কৰে সেই বিজ্ঞান খালি তোক এইবোৰ কথা কোনে শিকায় ৰ এক কুশী প্ৰাণী কাক বোলে কচোন কোষেৰে গঠিত প্ৰাণী এক কোষী চাব্বাছ এতিয়াহে শুদ্ধ হৈছে এতিয়াহে সঠিককৈ উত্তৰটো দিব পাৰিছ ছাৰ মই এটা প্ৰশ্ন সোধোনে সোধ ছাৰ আগতে কণী সৃষ্টি হৈছিল নে মুৰ্গী কণী নহয় মুৰ্গী কণী নে মুৰ্গী মোক প্ৰশ্ন কৰে এতিয়া মজা পালে কণী নহয় মুৰ্গী হ'ব কণী হ'ব লাগিব নহয় মুৰ্গী আৰে ক'লৈ গ'ল
কণ্টিল আৰে ই ক'ত পলালো কণ্টিল আহচোন মই তোক এই বাক্য ৰচনা কেইটামানকে কৰিবলৈ দিওঁ একো লিখাই নাই নহয় তই এই বাক্য ৰচনা কেইটামান কৰিব লাগে তই এইকেইটা কৰ মই অলপ খাউতকৈ ভিতৰৰ পৰা আহোঁ কি হৈছে নে তোৰ হৈছে ছাৰ চাওঁ কি বা লিখিলি তই ডলাৰ বগৰী ডলাত শুকোৱা বগৰী খাবলৈ ভাল আকাশত চাং পতাটো কি লিখিলি আকাশত চাং পাতিবলৈ দীঘল বাঁহৰ দৰকাৰ আঠুৱা চাই ঠেং মেলা আঠুৱা চাই ঠেং নেমেলিলে মহে খোৱাৰ চান্স বেছি উখ ৰাম তই যে কি লিখ কপাল ফুলা কণ পাইক বাটলু গুটিৰে কপাল ফুলাই দিলে ঐ গান এইবোৰ কি লিখিছ হা তোৰ পিঠি শেষ কৰি দিম বুজিছ তোক পঢ়াবলৈ আৰু মই নোৱাৰো আৰু মই তোৰ দেউতাৰ আগত কৈ তোক গৰম খুৱাইহে আহিছো নহ'লে মোৰো বদনাম হ'ব এইটো কৈ দিম পিতাই টিউচন কৰিবলৈ আহি মাৰ লগত লেকচাৰ মাৰি থাকে আপুনি তই কি কৈছ হা আৰু তোক মই পঢ়াব নোৱাৰো তই এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক মই পঢ়াব নোৱাৰো দেই নহ'লে বিনগুটি খেলিব যাওঁ